নমস্কাৰ সকলো সংবাদকৰ্মীসকললৈ। আজি আমি 26/3/2026 কোকৰাঝাৰ PWD গেষ্ট হাউচত আমাৰ প্ৰাক্তন NDB ঐক্য মঞ্চৰ ফালৰ পৰা ইউনাইটেড ফৰাম অফ এক্স NDB ফালৰ পৰা আমি এটা সভা ইয়াত আহ্বান কৰিছিলোঁ। আজিৰ এই সভাতে নিঃশৰ্তভাৱে অহা যিটো নিৰ্বাচন আহি আছে, MLA নিৰ্বাচন আহি আছে, তো এই নিৰ্বাচনত আমি NDAক নিঃশৰ্তভাৱে সমৰ্থন দিয়াৰ এটা সৰ্বসন্মতিক্ৰমে এটা সিদ্ধান্ত আমি লৈছোঁ। আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক তথা BTC-বাসী লগতে NDBৰ ফেমিলি, শ্বহীদ পৰিয়াল, আমাৰ ৱেল উইচাৰ, ছাপৰ্টাৰ, আমাৰ সকলো সহায় সহযোগিতা কৰা সকলো ৰাইজকে আপোনালোকৰ মাধ্যমেৰে আমি জনাব বিচাৰিছোঁ যে আমাৰ কিছু কাম এতিয়াও বাকী আছে। আমি চুক্তি কৰিছিলোঁ, হয়, চুক্তিৰ সেই দফাসমূহ আজিলৈকে কাৰ্যকৰী হোৱা নাই। আমাৰ কেছ এতিয়াও আছে, কেছসমূহ নিষ্পত্তি হোৱা নাই। কিছুমানে জামিনত আহিছে যদিও বহুখিনি কেছ আজিলৈকে নিষ্পত্তি হোৱা নাই। এটা এটা আমাৰ ডাঙৰ সমস্যা। লগতে আমাৰ পুনৰ সংস্থাপনৰ যিটো ব্যৱস্থা, পুনৰ সংস্থাপনৰ ব্যৱস্থা যিখিনি হাৰ্ডক'ৰ কেডাৰ আছিলে, সেই হাৰ্ডক'ৰ কেডাৰখিনিও সম্পূৰ্ণ হোৱা নাই, সেইখিনিও বাকী আছে। লগতে আমাৰ শ্বহীদ পৰিয়ালক যিখিনি এক্সগ্ৰেচিয়া দিবলগীয়া আছিলে চৰকাৰে, এই এক্সগ্ৰেচিয়াখিনিও আমাৰ শ্বহীদ পৰিয়ালসমূহে আজিলৈকে সম্পূৰ্ণকৈ পোৱা নাই। কিছু সংখ্যক পাইছে যদিও বেছি সংখ্যকে আজিও সেইখিনি পাবলৈ সক্ষম হোৱা নাই। লগতে আমাৰ যি স্মৃতি স্তম্ভ এটা আমাক অতিকৈ প্ৰয়োজন। যোৱাটো চৰকাৰৰ দিনত বাক্সা জিলাত এটা ঠাই নিৰ্বাচন কৰা হৈছিল। তেতিয়াৰ BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই গৈ আধাৰশিলা স্থাপন কৰিছিল, কিন্তু সেইটো হৈ নুঠিলেগৈ। গতিকে সেই কামটো আমাক হৈ উঠা নাই। কাৰণ আমি আমাৰ যিসকল বীৰ যোদ্ধা শ্বহীদ হৈ গ'ল, নিজৰ প্ৰাণ আহুতি দিলে নিজৰ জাতিৰ কাৰণে, নিজৰ মাটিৰ কাৰণে, তেওঁলোকক যাতে আমি বছৰৰ মূৰত এদিন যাতে তেওঁলোকক আমি সোঁৱৰিব পাৰোঁ, শ্ৰদ্ধা জনাব পাৰোঁ, নিৰ্দিষ্ট এটা ঠাইৰ আমাক প্ৰয়োজন হৈছে। আমি প্ৰত্যেক বছৰে য'তে ত'তে আমি হঠাৎকৈ কিছুমান জাগা বাছনি কৰি লৈ আমি কৰিবলগীয়া হয়। যে নিৰ্দিষ্ট ঠাই যদি আমি পাওঁ, তাতে আমাৰ এটা যদি মিউজিয়াম থাকে, তাতে যদি আমাৰ শ্বহীদসকলৰ শ্বহীদ স্তম্ভ এটা থাকে, তেতিয়াহ'লে অতিকৈ ভাল হয়। আমি সেইটো বিচাৰিছোঁ। গতিকে আমাৰ যিখিনি কাম আজিলৈকে সম্পূৰ্ণ হৈ উঠা নাই, সেই কামখিনি কাৰ্যকৰী কৰিবলৈ কাৰণে আমি সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওপৰত আমাৰ বিশ্বাস আছে, তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। আৰু আমি জানো তেখেতে নিশ্চয় আমাৰ যিখিনি পেণ্ডিং ইছ্যু যে বাকী আছে, সেইখিনি তেখেতে সম্পূৰ্ণ কৰিব। গতিকে এইখিনি যিটো আমাৰ প্ৰাপ্য, এই প্ৰাপ্যখিনি যাতে তেখেতে কাৰ্যকৰী কৰি দিয়ে, ইয়াৰ ওপৰতে আমি ভিত্তি কৰি অহাটো নিৰ্বাচনত আমি প্ৰাক্তন NDB ঐক্য মঞ্চৰ ফালৰ পৰা, ইউনাইটেড ফৰাম অফ এক্স NDB ফালৰ পৰা আমি বিনা চৰ্তে আমি সমৰ্থন আগবঢ়াইছোঁ। আৰু প্ৰয়োজন সাপেক্ষে আমাৰ যিমান কৰ্মী আছে গোটেই অসমৰ চুকে কোণে NDA আৰু BPF হিচাপে আমি সম্পূৰ্ণৰূপে সহায় সহযোগিতা কৰিম বুলি আমি আজিৰ সভাই সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লৈছোঁ। ধন্যবাদ।